সুপ্ৰভাত এভৰিৱান, কি খবৰ? মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোলৈকে স্বাগতম জনালোঁ। আৰু পুৱা উঠি কাম বন কৰি ভাত পানীও বনালোঁ, বনাই মেলি আজৰি হ'লোঁ। হৈ মেলি এতিয়া দেখিছে কিমান প্ৰখৰ ৰ'দ ওলাইছে। কিমান একদম আজিতো আৰু বেছি তাপ বাঢ়িব। এই যোৱা দুদিনটো পূৰা গৰম, আজিও চাগে বেছি গৰম হ'ব। এতিয়া আৰু ৰ'দত কিবা কিবি কাম কৰিবলৈও মন নাযায়। এতিয়া আৰু খাই বৈ যাব লাগিব ওলাই। এতিয়া ব'লক খাওঁগৈ, কিনো খাওঁগৈ বাৰু এতিয়া দেখাম আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ হা। গৰম পৰিছে যিহেতু কালি গধূলি আৰু ভাত অলপ সৰহকৈ বনালোঁ। ৰাতিপুৱা পঁইতা ভাত খাম বুলি এতিয়া তাকে খাই লওঁ। ইফালে বনালোঁ আলু, ঢেকীয়া, দাংবডি আৰু হাতী ভেকুৰী, কুন্দুলি, ভাতকেৰেলা সকলোবিলাক মিক্স কৰি দিলোঁ, একেখন কৰি মিলাই দিলোঁ। তাৰপিছত এইফালে আৰু দেখিছে পিঁয়াজ ল'লোঁ, জলকীয়া লৈছোঁ আৰু নিমখ। সৈতে পঁইতা ভাতকেইটা খাই লওঁ, অলপ গাটো শীতল পৰিব। ৰ'দ যিহেতু প্ৰখৰ ৰ'দত এনেকুৱা পঁইতা ভাত খাবলৈ ভালেই লাগে, গাটো বহুত ঠাণ্ডা ঠাণ্ডা লাগি থাকিব। এতিয়া খাই লওঁ, খাই বৈ ওলাই যাব লাগিব। এতিয়া খাই লওঁ হা, তাৰপিছত লগ পাই আছোঁ আৰু কি ভিডিঅ' কৰিব পাৰোঁ কৰিম বাৰু, দেখাম আপোনালোকক। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া আৰু দুপৰীয়া। এতিয়া অকণমান আৰু বহিছোঁ। পানী খালোঁ, ঠাণ্ডা পানী বটল দেখিছেনে, 1 বটল খাই দিলোঁ। ইমান গৰম পৰিছে, গাবোৰ বহুত দুৰ্বল দুৰ্বল লাগিছে যিহেতু, সেইকাৰণে আৰু পানীকে খাই গাটো মানে অলপ শক্তি কৰি আছোঁ। ORS পানী অকণমান মিলাই খাব লাগিব। ORS পেকেট এটা আনিব লাগিব ফাৰ্মাচীৰ পৰা। এতিয়া অকণমান ওলাই যাব লাগিব আৰু বজাৰ যিহেতু বজাৰো কৰিবগৈ লাগিব। এতিয়া অকণমান জীয়াই সতাই লওঁ হা, তাৰপিছত আৰু লগ পাই আছোঁ। এতিয়া আমি গৰমত খাব লাগিব নেমু পানী। আৰু ঠাণ্ডা পানী আনিলোঁ ফ্ৰিজৰ। এইফালে নেমু কাটি আছে আৰু চৰবত বনাবলৈ খাব লাগিব গৰমত। চৰবত বনাই আৰু নেমু চৰবত বনাই নেমু পানী খালোঁ। খাই বৈ এতিয়া ব'লক দুপৰীয়া কি বনাওঁ বাৰু দেখাওঁ। দুপৰীয়া এতিয়া দালিকণ বনাবৰ কাৰণে আনিলোঁ বজাৰৰ পৰা নলটেঙা পাত। নলটেঙা পাত আৰু দালিৰ সৈতে বনাওঁ জোলখন। যিহেতু ৰ'দ পৰিছে, প্ৰখৰ ৰ'দ, সেইটো কাৰণে আৰু টেঙা জোল অকণমানকৈ খাওঁ বোলো, তাকে এতিয়া বনাবলৈ লৈছোঁ। বনাই লওঁ, তাৰপৰা বনাব লাগিব। ভাজি কি বনাওঁ দেখাম বাৰু। বজাৰৰ পৰা আনিলোঁ স্কচ। আজি স্কচৰ ভাজিকৈ খাওঁ বোলো, আজি নিৰামিষকৈ খাওঁ বনাই। এতিয়া এইখিনি কাটি লওঁ, কাটি লৈ আৰু বনাওঁ বাৰু দেখাম। মোৰ ভাজি বনাবৰ কাৰণে স্কচখিনি কটা হৈ গ'ল। কাটি ল'লোঁ, পাতল পাতলকৈ কাটিলোঁ। আলু কাটিলোঁ। এইফালে আদা, ৰচুন, পিঁয়াজ গুচাই ল'লোঁ। এতিয়া ভাজিকণ বনাই লওঁ। আজি মোৰ টেঙা দালিকণ হৈ গ'ল। নলটেঙা দিলোঁ, আনিছিলোঁ যে বজাৰৰ পৰা আনিছিলোঁ। আগতেও এদিন খাইছোঁ বাৰু, দেখাইছিলোঁ। দেখিছে দালিখিনি দেখিবলৈকে ধুনীয়া লাগিছে। গৰম যিহেতু আৰু টেঙাটো খাবই লাগিব আৰু। এতিয়া হৈ গ'ল দালি। এইফালে স্কচৰ ভাজিকণো হৈ গ'ল আৰু বেঙেনাও আছিলে দুটা। লগতে আৰু ডাঙৰ ডাঙৰকৈ কাটি দি দিলোঁ অকণমান। এতিয়া আৰু দুপৰীয়া ভাত সাজো খাই লওঁ হা, তাৰপিছত আৰু কি ভিডিঅ' কৰিব পাৰোঁ আৰু কৰিম আৰু দেখাম আপোনালোকক। এতিয়া খাই বৈ আজৰি হৈ লওঁ। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া আৰু সন্ধিয়া সময়ত আপোনালোকৰ মাজলৈ। এতিয়া আৰু গা পা ধুই আজৰি হৈ ধূপ চাকি জ্বলাই আজৰি হ'লোঁ। হৈ মেলি এতিয়া অকণমান আৰু বহিছোঁ। বহি মেলি আৰু এতিয়া গৰম উঠিছে যিহেতু, এতিয়া আৰু কিবা এটা খাওঁ বুলি লৈছোঁ। কি খাওঁ দেখাইছোঁ বাৰু আপোনালোকক হা, আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ, তেতিয়া গম পাব। এতিয়া মই খাবলৈ লৈছোঁ দৈ। এইটো বৈয়ামত থৈছিলোঁ দৈ। সৰু হৈছে গৰুৰ দৈ। এতিয়া দৈ খাম। খাবৰ কাৰণে বাতিত লৈ ল'লোঁ গুড়। এতিয়া আৰু পৰা দৈ অলপ উলিয়াই লৈ খাওঁ। যিহেতু গৰম হৈছে, গৰমত আৰু দৈ খাব লাগে, সেইটো কাৰণে আৰু খাবলৈ লৈছোঁ হা। খাই লওঁ এতিয়া। এইখিনি দৈ উলিয়াই ল'লোঁ। দেখিছেনে, গুড় আৰু গাখীৰ, পানী। দৈ পানীটো খাব লাগে গৰমত। পেলাই দিব নালাগে। দৈ পানীতে বহুতখিনি মানুহক উপকাৰ কৰে। এতিয়া আৰু খাই লওঁ গুড়খিনি গুলি লৈ। খাই লওঁ, তাৰপিছত আৰু কি ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক দেখাম হা। এতিয়া এইখিনি খাই বৈ লওঁ, তাৰপিছত আৰু কি কৰোঁ দেখাম। এতিয়া গধূলি ভাত সাজৰ বনাবৰ কাৰণে এইফালে পাতি ল'লোঁ গেছতে কুকাৰটো। ভাত মানে কি আজি আৰু খিচিৰিকৈ খাম বুলি ভাবিছোঁ। সেইকাৰণে আৰু কুকাৰটো পাতি ল'লোঁ। পাতি লৈ খিচিৰিখিনি বনাবৰ কাৰণে মই প্ৰথমতে চাউল আৰু দালি ধুই ল'লোঁ।
ধুই লৈ এতিয়া এইখিনি তেল মাৰি ল'ব লাগিব। কেৰাহীটো পাতিলোঁ আৰু ইয়াৰ লগত কি কি দিওঁ বাৰু বস্তু দেখাম, আগলৈ চাই থাকক। এয়া কাটি ল'লোঁ ভাতকেৰেলা আৰু আলু কাটিলোঁ, এয়া খিচিৰিখিনিৰ লগত দিবৰ কাৰণে এয়া ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কাটি লৈ এতিয়া এইখিনি তেল মাৰি লওঁ। এয়া এইফালে কুকাৰটো গৰম হৈ গ'ল। গৰম হ'লে এতিয়া মই ইয়াত তেল অলপ দি দিছোঁ। দি মেলি আৰু এইখিনি আগে শাকখিনি ভাজি লওঁ, তাৰপিছত আৰু চাউল দালি দিব লাগিব। দি মেলি আৰু অলপ সময় এয়া কেৰাহীখিনি গৰম হোৱাৰ পাছত আৰু মই এতিয়া পাঁচফোৰণ দুটামান ইয়াতে দি দিওঁ। পাঁচফোৰণটো দিলে খাই ভালেই লাগে আৰু পাঁচফোৰণকেইটা অলপ গৰম হৈ লওক আৰু লোৱাৰ পাছতে আৰু দিব লাগিব পিঁয়াজো কাটি থৈছোঁ। এয়া পিঁয়াজো এটা কাটিলৈ দি দিলোঁ। পিঁয়াজো দি মেলি এতিয়া যিখিনি শাক আৰু কাটি থৈছিলোঁ সেইখিনি দি দিব লাগিব। সেইখিনি ভাজি মেলি আৰু তাৰপিছত দিব লাগিব চাউল দালি। এতিয়া এইখিনি বনাই লওঁ হা। এয়া মোৰ আজি খিচিৰি বনোৱা হৈ গ'ল আৰু এতিয়া অলপ পাছতে খাব লাগিব। খাই বৈ আৰু শুব লাগিব। তাৰপিছত আৰু ভিডিঅ' নকৰিমেই চাগে আৰু এতিয়া খাই লওঁ হা, তাৰপিছত লগ পাই আছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে এটা লাইক কৰি দিব দেই। আৰু কেনেকুৱা পালে কি কথা তাক কমেণ্ট এটা কৰি জনাব। ক'ৰবাত কিবা যদি ভুল হৈছে তাকো ক'ব। আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে আয়ুষ গগৈ নামত এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আৰু আজিলৈ অ'কে, বাই বাই, গুড নাইট। আকৌ লগ পাই আছোঁ এটা নেক্সট ব্লগত হা। বাই বাই, গুড নাইট।